বাক্সাৰ মইনামাতাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি দুই ফৈদৰ মাজত সংঘটিত হোৱা সংঘাতৰ ফলত এতিয়া অঘৰী হৈ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিবলগীয়া হৈছে এটি পৰিয়াল উপায়বিহীন বাক্সা জিলা আৰক্ষীৰ সহায় বিচাৰিছে পৰিয়ালটি ঘটনা বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত মইনামাতা গাঁৱৰ গাঁওখনৰ আলাখ গয়াৰী আৰু পত্নী ৰেণু গয়াৰীয়ে পৰিয়ালক লৈ বিভিন্ন প্ৰান্তত গৈ থাকিবলগীয়া হৈছে অভিযোগ অনুসৰি গাঁওখনৰে সমখৰ গয়াৰী আৰু কালীচৰণ গয়াৰীয়ে পৰিয়ালত প্ৰৱেশ কৰি আক্ৰমণ কৰি আহত কৰিছে তাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে যাৰ বাবে ভয়ে ভয়ে ঘৰ এৰি বাহিৰে বাহিৰে ফুৰিবলগীয়াত পৰিছে ঘটনা আমাৰ ঘৰত মোক আহি মাৰছে শংকৰ গয়াৰীয়ে মোৰ এতে মুখত মাৰি দিছে গালত পাছত আৰু মোক মাৰাৰ পিছত আৰু আমাৰ ডাঙৰ বাবুটো আহি কিয় এনে কৰিছে বুলি কৈছিল পাছত আৰু এনে কোৱাতে আৰু বুৰ্গা গয়াৰীয়ে গলত ধৰছে আমাৰ ডাঙৰ বাবু পাছত আৰু সৰু বাবুটো আহি দাদা কিয় এনেহেন কৰিছে বুলি কোৱাতে আৰু সিও ঘুইচা মাৰি দিছে নাকত উল্লেখ্য যে নিজৰ ঘৰৰ ভূমিক লৈ দুটা পৰিয়ালৰ মাজত মাৰপিটৰ ঘটনাত দুই পক্ষৰ লোকে আহত হৈ চিকিৎসাধীন হৈ আছে এতিয়া আৰক্ষী তদন্ততহে বাকি তথ্য পোহৰলৈ আহিব মানে আমাৰ ফাৰ্ষ্ট দিন গৈছে আমাৰ দেউতাই আগতে পেৰা লৈ আনি ঘৰত চাদা বনাই আছিল তাতে কালীচৰণে ফাৰ্ষ্টত আহি আমাৰ লগত যে আলোচনা কৰিছিল যে এনেকুৱা নহয় আমি এইটো আলোচনা কৰিম মাটিৰ ক্ষেত্ৰত আৰু পিছত আৰু শংকৰ গয়াৰীয়ে আহি আমাৰ দেউতাক বুকুত মানে ঠেলি দিছে ঠেলি কৈছে যে তোৰ এতে মাটিত ৰাইটছ নাই ছয়মা বুলি কৈছে ফাৰ্ষ্টত ইয়াৰ পিছত আৰু কয় বাচ্চা তোৰ এতে থাকবা নাংগে যা বুলি কৈছে তাৰপিছত এজন আমাৰ এই গাঁৱৰে মানুহে টানি তাক ৰাস্তাত লৈ গৈছে ৰাস্তাত লৈ যোৱাৰ পিছত আমি গোটেইকেইটা অলপ মানুহ আছিল আৰু দুজন তিনিজনমান আলোচনা কৰি আছিলো তাতে শংকৰ গয়াৰীয়ে আহি কিনি আমাৰ মাক আহি খুইচা মাৰি দিছে তাতে আমাৰ মা মাটিত বাগৰি গৈছে তাতে আমাৰ দাদাই শংকৰ গয়াৰীক এনেকুৱা নাপায় বুলি চাইড কৰাত তাৰ ডাঙৰ দাদা কালীচৰণে আমাৰ দাদা গলত ধৰছে গলত ধৰাত মই কৈছো ময়ো যাই তাক এৰাই দিছিলো কালীচৰণক আমাৰ দাদাক গলত ধৰাৰ কাৰণে তাতে আৰু মোক শংকৰ গয়াৰী আহি নাকত ঘুইচা মাৰি দিছে এতিয়া আমি SP ছাৰলৈ আমাৰ ঘৰৰ যাবৰ কাৰণে সহায় বিচাৰো আৰু ঘৰতে যিহেতু যাব পাৰা নাই যে যাব পাৰো সেইটোৱে বিচাৰো আৰু